নমস্কাৰ বন্ধু বান্ধৱীসকল মই এনেহেন টপিকত ভিডিঅ' আজিলৈকে বনাই নাই আৰু বনাম বুলি ভাবাও নাছিলোঁ কিন্তু উৎপাত ইমান বেছি হৈ গৈছে যাৰ কাৰণে মানে মই বাধ্য হৈছোঁ ভিডিঅ'টো বনাব বাধ্য কিয় হৈছোঁ মই এইবিলাক ক্ষেত্ৰ মই আগৰে পৰা বেয়া পাওঁ আৰু মানে ভিতৰত এনে এটা মানে জুই উঠি যায় এই কথাবিলাক শুনিলে মইয়ে যাই মাৰি পেলাওঁ নেকি মোৰ এনে লাগি যায় তাৰ ভিতৰত মাছবিলাকক শাস্তিকো দিব নোৱাৰি মাৰবা কিয় নোৱাৰি আমাৰো ভুল আছে আমাৰ মাক দেউতাক সকলোৰো ভুল আছে ছোৱালীসকলক সৰুৰে পৰা একলা লেখা পঢ়াহে নহয় বক্সিং হওক কাৰাটে হওক শিক্ষা দিব লাগে ট্ৰফিৰ কাৰণে যে শিক্ষা লাগে সেইটো নহয় নিজৰ সেফটিৰ কাৰণে এইটো বহুত দৰকাৰী আজিকালি কাৰণ আজি যুগটো যেটো হৈছে আজি চাওক মমিতাৰ কথা কওঁ কেইবছৰমান আগতে এটা ছোৱালীক যে মানে পেট্ৰল ঢালি পুৰি দিছিল সেইটো এটা ঘটনা ৰাস্তাত স্কুটি যাই থাকোঁতে স্কুটিখন কিবা বেয়া হৈছিল নেকি সেইটো এটা কেছ এনেহেন বহুত কথা আহিয়ে থাকে বছৰে বছৰে এনেহেন মানে পৰিস্থিতি সন্মুখীন হ'ব লগা হয় কিহৰ কাৰণে হয় ছোৱালীবিলাক দুৰ্বল বুলি এইটো কাৰণে কৈছোঁ এজনী ছোৱালী বডি বিল্ডাৰ হয় বা যদি তাই ভাল কেৰেট জানে বা বক্সিং জানে তেনেহ'লে তাইৰ ওচৰত আহিবা হয়তো অলপ ভয় কৰিব আহিলেও তাই নিজৰ প্ৰটেকশ্যনটো তাই নিজে কৰিব পাৰিব আৰু আজিকালি যুগটোতো এনে নহয় যে ছোৱালীবিলাকে ঘৰত বহিয়ে খাব পাৰিব পঢ়াৰ কাৰণে বাহিৰত যায় কিছুমানে কামৰ কাৰণে যায় কৰ্মসূত্ৰে বাহিৰত থাকে গতিকে সদায়তো মাক দেউতাক বা ভায়েক লগত থকাটো সম্ভৱ নহয় তাই নিজৰ সুৰক্ষাটো তাই নিজে কৰিব লাগিব হয়তো লগত পাৰ্চত হয়তো কিবা চুৰি নহ'লে বা কিবা চোকা অস্ত্ৰ ৰাখিব লাগিব সকলো মাক দেউতাকে কওঁ যিসকলৰ ল'ৰা ছোৱালী আছে ল'ৰাকো নহয় আজিকালি ল'ৰাও যে সুৰক্ষিত সেইটোও নহয় ল'ৰাও সুৰক্ষিত নহয় ল'ৰা ছোৱালী সমানে সকলোকে বক্সিং বা কেৰেট সৰুৰে পৰা এইটো শিক্ষা দিয়ক এইটো প্ৰশিক্ষণ দিয়ক যাতে সৰুৰে পৰা ষ্ট্ৰং হয় আজি যদি মমিতাই ডাক্তৰীৰ লগতে সৰুৰে পৰা যদি বক্সিং বা কেৰাটে কিবা এটা যদি শিক্ষা থাকলা হয় হয়তো তাইক নল্লা হয় সকলো ছোৱালীকে কওঁ ফিট কৰি ৰাখক নিজৰ প্ৰটেকশ্যন কৰিব পৰা কৰি তোমালোকে হয়তো বডি বিল্ডিং নহয়তো কাৰাটে বক্সিং কিবা হ'লেও শিকি ল'বা এই দেশত নিজৰ সুৰক্ষা নিজেহে কৰিব লাগিব কোনেও কৰিব নাহে চৰকাৰৰ পৰা কিনো আশা কৰিম পুলিচ প্ৰশাসনেও কি দোষীক ধৰি উঠি কথা সোধা পোছা কৰিব 1 মাহ 2 মাহ জেল 1 বছৰ জেল তাৰপিছত দোষী ওলাই যাব কি লাভটো আছে মৰাইতো মৰিয়ে গ'ল মোৰ ফালৰ পৰা চৰকাৰকো কওঁ এনেহেন দোষীবিলাকক গম পাৰ লগে লগে ফাঁচি দি দিব লাগে যদি ৰাস্তাত চবেই দেখা কৰি ফাঁচি দিয়ে তেতিয়াহে এই বদমাছবিলাক চুট্ৰিব মানে টাউন অলপ ভয় কৰিব যে এই কাম কৰিলে আমাৰো এনেহেন দশা হ'ব গতিকে চৰকাৰক মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ যদি এনেহেন ঘটনাবিলাকক ধৰে যদি প্ৰমাণ পায় যে ইজনে এই কামটো কৰিছে তেনেহ'লে ডাইৰেক্ট ফাঁচি দিয়ক ফাঁচিৰ বাহিৰে একো নাই ফাঁচিয়ে মেইন তো এইখিনি আছিল মোৰ ক'ব লগা নিজেনো কি কৰিম একো কৰিব নোৱাৰোঁ নিজৰ হাতততো একো নাই গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মোৰ মনৰ ক্ষোভখিনি প্ৰকাশ কৰিলোঁ আপোনালোকৰ ওচৰত আৰু পাৰে যদি ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো ছোৱালীৰ মায়েক দেউতাকলৈ এই ভিডিঅ'টো যায় আৰু ল'ৰা ছোৱালীসকলক বিশেষকৈ ফিজিকেল ফিটনেছটো সৰুৰে পৰা দিয়ে ধন্যবাদ